তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল মৌচম অফিচিয়েল। আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে মই গৈ আছোঁ অৰুণাচল প্ৰদেশৰ তিৰাপ ডিষ্ট্ৰিক্টত থকা এখন গাঁৱলৈ, যোনখন গাঁৱত মানে এতিয়াও ৰজা আছে আৰু সেইখন গাঁৱত এতিয়া বিহু চলি আছে। সেইকাৰণে মোৰ মা, মোৰ ভাইটি আৰু বৰ্তা এজন গৈছে মোৰ লগত, আৰু বৰ্তা ল'ৰাজন গৈছে। বলক তেনে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ। মা ওলাই ল'লে আৰু এইফালে গাড়ী উঠিবলৈ ৰেডি। মানে বৰ্তাই গাড়ী চলাইছে, মানে বহি ল'লে। উঠি লওঁ আৰু গাড়ীত বহি ল'বই জল্দি। গ'ল মই মানে গাড়ীত উঠি ল'লোঁ এতিয়া। অলপ কেনে আৰু ৰেষ্টুৰেণ্টলৈ সোমাই যোৱা লাহেকৈ। মোৰ প্ৰথমটো ব্লগত মই দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ ওপৰত বনাইছিলোঁ। মই এইটো ৰাস্তাতে আহিছিলোঁ প্ৰথমটো ব্লগত। কি ওখ গছ, এইবোৰ চব গছ কিমান ওখ হলং গছ। কি বেয়া বি ৰাস্তাটো। কি লৈ আহিবি তই? চাইকেল লৈ আহিব, চাইকেল লৈ আহিব। ইয়াৰ পৰা অৰুণাচললৈ কেই কিলোমিটাৰ পাবা? ইয়াৰ পৰা অৰুণাচললৈ 15 কিলোমিটাৰ। অৰুণাচলৰ পৰা তাৰ হেৰিলৈকে চহালৈকে 20 কিলোমিটাৰ। গতিকে 35 কিলোমিটাৰ যাব লাগিব। আমি য'লৈকে যাম এতিয়া 35 কিলোমিটাৰ যাব লাগিব গাড়ীত। আৰু ৰাস্তাটো দেখিছে কিমান বেয়া। আগলৈ বা কি হয় গম পোৱা নাই ৰাস্তাত, কিন্তু এতিয়া জয়পুৰ টু দৈমালিলৈকে ৰাস্তাটো বহুত বেয়া। এতিয়া অৰুণাচল সোমামগৈ আৰু এইটো অসমৰ লাষ্ট বৰ্ডাৰ চেকপোষ্টটো। আৰু এইফালে আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ঘৰ, এইফালে দেখিছে। আৰু এইফালে অসমৰ চেকপোষ্ট। এতিয়া অৰুণাচল সোমামগৈ আৰু এইটো অসমৰ লাষ্ট বৰ্ডাৰ চেকপোষ্টটো। আৰু এইফালে হৈছে ফৰেষ্টৰ অফিচ। আৰু এইফালে ৰাইট চাইডে আছে অসমৰ CRPF কেম্প। এই ৰাইট চাইডে আগলৈ আছে CRPF কেম্প। ফ্ৰেণ্ডছ, এতিয়া পাই গ'লোহি অসম অৰুণাচলৰ বৰ্ডাৰ। আৰু এইখন দলংখনে হৈছে অৰুণাচল অসমৰ সীমা। দলংখনৰ সিটো পাৰে অসম আৰু এইটো চাইডে হৈছে অৰুণাচল। এইখন অৰুণাচলৰ গেট। ইয়াত মানে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি কিনে কিমান মানুহ গৈছে, ক'লৈ যায় সেইবোৰ ক'ব লাগিব। পাপা গৈছে এতিয়া। তো ফ্ৰেণ্ডছ, এইখনেই হৈছে এইখন দলং, যোনখন দলং অসম আৰু অৰুণাচলক একলগ কৰিছে।
অলপ দেৰি আগত দেখুৱাই গৈছিলোঁ। সেইখন দলং হৈছে আৰু সেইখন আগলৈ দেখিছে সেইখন হৈছে এইখনে হৈছে অৰুণাচলৰ গেট, ৱেলকাম গেট। আৰু এইফালে হৈছে পুলিচ চেক পোষ্ট। পাপাহেঁতে এণ্ট্ৰি কৰি আছে গৈ এতিয়া। আৰু এইফালে বহি আছে আমাৰ মাহেঁতে। চেক কৰি আহি গ'ল এতিয়া অৰুণাচললৈ সোমাম আৰু অৰুণাচল বৰ্ডাৰ সোমাই গ'ল এতিয়া ভিতৰলৈ। আৰু এই চেক পোষ্ট গেটেৰে সোমাই গ'লোঁ। এতিয়া বৰ্তমান আমি অৰুণাচল প্ৰদেশ আৰু এইফালে দৈমালী মেইন টাউন। এইখন হৈছে দৈমালী মেইন টাউন। বজাৰ বহে শনিবাৰ আৰু বুধবাৰে বজাৰ বহে ইয়াত। বৃহস্পতিবাৰ মানে ইয়াত কিবা বন্ধ এটা থাকে প্ৰতিটো সপ্তাহৰ, সেইকাৰণে মানে ইয়াত বন্ধ। আজি দোকান বজাৰবোৰ ইমান খোলা নাই, মনে মনে খুলিছে আৰু কিছুমানে ভিতৰে ভিতৰে। গাড়ীখন নামি লওঁ, পাপাই দোকানলৈ যাব এইফালে। মই গাড়ীৰ পৰা নামি গ'লোঁ। এইখন হৈছে দৈমালী টাউন। এইফালে মানে মন্দিৰ এটা আছে, বহুত পুৰণা মন্দিৰ। আৰু ইয়াত মানে চুৰং এটা আছে হা, তলে তলে চুৰংটো কিন্তু এতিয়া বন্ধ হৈ গৈছে। দেখাব চেষ্টা কৰিম বাৰু, খাই গৈছে মানে বহুত পুৰণা। ইয়াত আগতে মন্দিৰ আছিলে, ইয়াত মানে চুৰং এটা আছিলে, এতিয়া বন্ধ হৈ গ'ল জাবৰ পেলাই পেলাই। মানে আমাৰ আইতা সমান হ'ব, মানুহজনে কৈছে যে বোলে ইয়াত চুৰংটো ইয়াত নাছিলে, চুৰং আছিলে এইপিনে হাবি ফালে। আৰু সুধিছোন नानी यहाँ तो सुरंग नहीं था, सुरंग तो यहाँ पे नहीं था, कहाँ पे? इस जगह का नाम क्या है? CRP डूबी है ना। মানে ইয়াত মানে CRP খিনিয়ে আহি কেনে কৈছিলে যে সুৰংটোত মই সোমাম, ক'লৈ যায় মই সোমাই কেনে মানে তাত ওলামগৈ বুলি। তাৰপৰা ওচৰ পাজৰ মানুহখিনি কৈছিলে যে নেযাবি বুলি, জেগাটো ভাল নহয়। CRPটো মানে তাত সোমাই কেনে নদীত ওলাম বুলি গ'ল, কিন্তু ওলাব নোৱাৰিলে, সোমাই গ'ল, সেই সোমাই থাকিলে আৰু। তাৰপৰা মানে এই জেগাডোখৰ নাম CRP ডুবি। এইফালে নদীও আছে, এইফালে নদী আছে। এই জেগাডোখৰ মানে নামটো হৈছে CRP ডুবি। CRPজন সোমালে আৰু ওলাব নোৱাৰিলে, সেইকাৰণে ইয়াৰ নামটো CRP ডুবি হৈ গ'ল। আইতাজনীয়ে কৈছে যে মানে সুৰংটো এতিয়াও আছে, কিন্তু মানে সুৰংটোত ঘূৰি যায়, কিন্তু এতিয়াও ঘূৰি নাহে। আমি বাহিলে মানে সুৰংটোৰ পৰা মানে কিবা ধৰণৰ মাত ওলাই গৈছে, সেইকাৰণে মিছাটো নাজানো, কৈছে বহুত পুৰণা মানুহ হয়। আৰু সুৰংটো নদী যিটো গৰাটো মানে কিনাৰতে আছে। আৰু যোনজন মানুহ মানে শুনিছিলোঁ মানে আইতাজনী, সেই আইতাজনী ঘৰৰ পিছফালে আছে কৈছে সুৰংটো। আৰু বহুত মানুহ গৈছে আগলৈ এনেকুৱা, কিন্তু মানুহ সোমাই যায় আৰু ওলাই আহিব নোৱাৰে কৈছে। নদীখন কিমান দ দেখিছে এইফালে, বহুত দ নদী এখন। আইতাজনীৰ বয়স কমেও 50 বছৰমান হ'ব। মানে সেই সুৰংটো আজি 50 বছৰ আগৰ, মানে আইতাজনী জন্ম নোহোৱাৰ আগৰ সুৰংটো গৈছে। তাৰপিছত মানে পুৰণা মানুহ থাকিলে গম পোৱা যাব कहाँ पे सुरंग यहीं पे है। सुरंगটো ইয়াতে আছে কৈছে, কিন্তু দেখি পোৱা নাই। इस नीचे है यहाँ पे, মানে সুৰংটো এতিয়া দেখিব পৰা নাই, পানী বাঢ়িছে, তললৈ সিঁচিব যোৱা হেঁতেন দেখিব পাৰিলোহেঁতেন। এডোখৰতে আছে কৈছে, সুৰংটো দেখাব নোৱাৰে, মানে দেখি পোৱা নাই।
দেৱালীত বজাৰ চজাৰ কৰি হৈ গ'ল, এতিয়া যাবলৈ ওলালোঁ আৰু দেৱালীৰ পৰা এতিয়া মুঠতে আৰু এতিয়া 25 কিলোমিটাৰমান যাব লাগিব আমি, 25 নে 20 সেনেকুৱা কিবা এটা কিলোমিটাৰ যাব লাগিব। এতিয়া ওলালোঁ আৰু গাড়ীলৈ একদম চহাবস্তি যাম। এতিয়া আমি প্ৰথম চহাবস্তি যাম, চহাবস্তিৰ পৰা দৈদাম যাম, বিহুটো আছে দৈদাম বস্তিত মানে, আৰু আপোনালোকক দেখাম আৰু তাৰ নিয়ম নীতিসমূহ কেনেকৈ কি কৰে বিহুত, এনেই কি খায়, কেনেকুৱা ধৰণৰ খাদ্য খায়, কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে, বিহুত কেনেকুৱা ধৰণৰ ডান্স কৰে, কি বজায়, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু ইমানখিনি কষ্ট হ'ব ভিডিঅ'টো বনাওঁতে, তাৰ কাৰণে আপোনালোকে যাতে ভিডিঅ'টো চাই কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, ভিডিঅ'টো এটা লাইক দি দিয়ে, অলপ তেনে ভিডিঅ' চাই পাব অলপ ভাল লাগিছে ৰাস্তাটো। একদম ভাল লাগিছে, আপোনালোকে আহিব, একদম এক্সাইটেড, আপোনালোকে আহিব। জেগাবোৰ ধুনীয়া আছে একদম। এই তুমি কি দেখিছা আগলৈতো আৰু এটা বাছ শুৰুৱাত আগে কেনে কৈছে এতিয়া মানে মজা জেগা আৰু বহুত ধুনীয়া ধুনীয়া জেগা, কেতিয়াবা পাৰিলে আহিব। বহুত ওপৰ আহি গ'লো। অসম ক'ত আমি ক'ত, বহুত ওপৰ আহি গ'লো এতিয়া। লেফট চাইডে তোক এটা ৰখাই দিয়কচোন পাৰিলে মানে, ৰখাই দিয়কচোন, মই ৰখাই দিয়কচোন। গাড়ী পৰা নাথাকক ভাই। মা কচম বে, কি জেগা এইখিনি। নাম কি আছে? ৰাস্তা আছে, ৰাস্তা আছে নে? এই খেতি আছে ইয়াত, খেতি আছে। ওইটো ডাঙৰীয়া বাবা উঠাৰ ৰাস্তা হয়।
অলপ অলপ ৰ'দটো দেখা পাইছোঁ আৰু এতিয়া একদম চাহে চাহে গৈ আছিলোঁ মানে গছৰ হেৰি আঁৰত আৰু একদম পূৰা ঠাণ্ডা বতাহ ঠাণ্ডা লাগিছে এতিয়া মৈদাম পাৰ হৈ আহিলোঁ এতিয়া গৈ আছোঁ চহা বস্তি যাম ৰিটাৰ্ণ হ'ম বিহু আছে দৈদাম বস্তিত মানে চহা বস্তি মাতিছে তালৈ যাম তাৰপিছত আহি কিনে আমি চহা বস্তিৰ পৰা মানে আহি কিনে দৈদাম বস্তিত পাম দৈদাম বস্তিত এতিয়া চহা বস্তিলৈ গৈ আছোঁ এইজন এজন আমাৰ জনগোষ্ঠী মানুহ এইখন চহা বস্তিৰ গেট আৰু এইফালে পাহাৰ অ' ভাই ঘৰবোৰৰ গঠন চাওক না কেনেকৈ বনাইছে ঘৰবোৰ কেনেকৈ বনাইছে সব চাংঘৰ এইখনে হৈছে চহা বস্তি এতিয়া চহা বস্তি সোমালোহি এইখন চহা বস্তি চক মামী এজনী খৰি পুকি আনিছে মামী মানে আৰু আইতা হ'ব কেনেকৈ বিৰাট খৰি পুকি আনিছে ৰাস্তা আছো অকণমান যদি ট্ৰাফিক হয় চিধা তলত আহি পাই গ'লো চহা গাড়ীৰ পৰা নামিলোঁ চহা পাই গ'লোহি গাড়ীফালে যাম এই তলৰ ঘৰটোলৈ যাম এইফালে মা এটা নামি ল'লে পাপা বৰ্তাহঁত নামি ল'লে চলো নিজং মানে জেঠাই মানে নিজং জেঠাই নিজং বুলি কয় আৰু ভালে আছে ন ভালে আছে ঐ কি বস্তু দেখিলি ও ঘোঁৰা আছে আৰু এতিয়া চহা বস্তিৰ পৰা ওলাই আহি গ'লো সোমাই গ'লো দৈদাম বস্তি চহপাহিতে দৈদাম বস্তি এইখন দৈদাম গেট
চাওক কিমান খাটাৰা ধানটো মানে জগটো দৈ মেলি যিমান আছিলে বেয়া ইয়াত আৰু বেয়া হ'লেতো একদম গাড়ী পূৰা লাগি গৈছে তলত ঝৰ্ণা ফাইনেলি আহি পাই গ'লো সি নাম বস্তি গাড়ী পৰা নামি লওঁ এইটো ভঁৰাল ধান খোৱা ভঁৰাল কি কম চৰাই আছিলে কম চৰাই পঠিয়াই দিলে অ' ভাই উঠি ল এতিয়া ভাল ন ভাত খাবলৈ বহি ল'লোঁ বোলে লোকেল মুৰ্গী বইল আৰু এইফালে কোমোৰা এইফালে আৰু কিবা কিবি দিছে আৰু এইটো ভোল এইটো উৰহি আৰু এইফালে আৰু পাহাৰীয়া মানুহৰ চাউল ভাতকেইটা খাই লওঁ তাৰপিছত দেখাই আছোঁ ভাত খাই ল'লোঁ এতিয়া ভাত খাই উঠি গ'লোঁ হাত চাত মুচি ল'লোঁ আৰু এতিয়া এইপিনে চাঙতে বহি আছোঁ অকলে ভাইটি এটা ভিতৰত খাই আছে এন্ধাৰ ভিতৰতো গোটেই খাই নাই হোৱা জুজু খাই লওঁ দে আৰু দেখাই আছোঁ আৰু কি হয় কি আছে কি নাই ইয়াত মানে বিহুত পূজা কৰা ঠাইডোখৰ আছে সেই ঠাইডোখৰত পূজা কৰে গোটেই গাঁৱৰ মানুহে তাৰপৰা আহি কিনে ৰজা ঘৰত ফূৰ্তি কৰে এতিয়া গাঁৱৰ মানুহখিনি আহি আছে ফূৰ্তি কৰি সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ব'লক তেনেহ'লে চাই যদি আপোনালোকে এনেকৈ ফূৰ্তি কৰি আহিছে আৰু কি ড্ৰেছ পিন্ধে মই সুধি কিনে ক'বলৈ চেষ্টা কৰিম বাৰু ব'লক তেনে ভিডিঅ' চাই এনেকৈ সিহঁতৰ নকীয়া ভাষাত গান গাই এইফালে আহি আছে চাওক সেই অলপকৈ লাইট জ্বলি আছে ফ্ৰেণ্ডছ দেখিছে কেনেকৈ কি ধৰণৰ গান গাই কিনে ফূৰ্তি কৰি আহিছে এতিয়া সকলো মানুহ কিনে ৰজাঘৰত যাব আৰু ৰজাঘৰত মানে গোল গোলকৈ ঘূৰি ফূৰ্তি কৰিব আপোনালোকক ৰজাঘৰটো গৈ দেখামগৈ বাৰু মই কেনেকৈ কি কৰে এইবোৰ ছোৱালী মানুহ দেখিছে পিছফালে দেখিলে ফ্ৰেণ্ডছ কেনেকৈ মানে ফূৰ্তি কৰি আহিছে এতিয়া ভিতৰলৈ যাব ভিতৰতনো কি বনিছে চাওগৈ ভিতৰত কি বনিছে খানা কি বনিছে পিনে কি খানা বনিছে আমি কি খানা বনিছে গাহৰি কচু বইল বনিছে আৰু এইপিনে গাহৰি শুকুৱাই থৈছে আৰু এইফালে আমাৰ মামা এজন বহি আছে মামা ভালনে আপুনি যোনটো এইটো মাথাত পিন্ধিছে আপোনাৰ এইটো কি বুলি কয় আৰু এইটো কি বুলি কয় লকুলিক আৰু আপুনি যোনটো এইটো কুৰ্তাটো পিন্ধিছে এইটো কি বুলি কয় এইটোতো নেফাকুট ন এইটো অসমীয়া এইটো নকতে নেফাকুট হয় কয়টো লকুটেহে মানে লগাব লাগে এনেই বেলেগ কিন্তু লগাব নোৱাৰে আৰু এইখন দাখন এনেই লৈ ফুৰিছে না এইটো দাটোতো কাম জংঘল আৰু এতিয়া ৰজা ঘৰলৈ নাযায় নেকি ভৈয়া ঘৰতে যাম বিহুটো নাচিব লাগিব না বিহু নাচি পিনি তেতিয়া কালি আকৌ নাচিব পৰহিলৈকে হ'ব বিহুটো খতমে নহ'ব মানে পুৰা 27 তাৰিখলৈকে বিহুটো কৰি থাকিব এতিয়া
এতিয়া ৰজাঘৰতে গৈ কি কৰিব তাতে বিহু নাচিব, বিহু নাচি পিনি ৰজা ঘৰতে দাৰু এইটো লগ পানী খাব। এতিয়া ওলাইছোঁ যাবলৈ ৰজাঘৰলৈ। ৰজাঘৰত ডান্স কৰি আছে। ডান্স দেখাম আপোনালোকক। চপ্পলবোৰ পিন্ধি লওঁ, চেণ্ডেলবোৰ পিন্ধি লওঁ। এইটো কচুগুটি নামিছে। এতিয়া ৰজাঘৰলৈ যাওঁ আৰু ৰজাঘৰতে দেখাম আৰু কি হয় কি নহয়। এতিয়া ৰজাঘৰত পাই গ'লোহি। এইফালে ৰজাঘৰত ডান্স কৰি আছে। মানুহ দেখিছে কিমান। কেনেকৈ ডান্স কৰে ইয়াত দেখাম আপোনালোকক। ৰজাঘৰত অকল ফূৰ্তি কৰি আছে, ডান্স কৰি আছে। এইফালে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কেনে সকলো আছে। তো ফ্ৰেণ্ডছ দেখিছে কেনেকৈ ফূৰ্তি কৰিছে ৰজাঘৰত। এইটো হৈছে ৰজাঘৰ, কিন্তু ৰজাজন নাই ইয়াত বৰ্তমান। মানে বিহুৰ দিনাখন ৰজাজনক পাবলৈ টান হয়, মানে ৰজাজনক দেখাব নোৱাৰিম। এইপিনে ঢোল বজাই কেনেকৈ ফূৰ্তি কৰিছে চব আপোনালোকে সকলোৱে। ডেন্স কেনেকৈ কৰিছে। এইপিনে কৌপাতত মানে সাঁজ দিব। ইয়াত কোনো বটল বা গ্লাছৰ হেৰি নাই। ইয়াত কৌপাত দিব, কৌপাতত বনাই কেনে সাঁজ খাব লাগিব ইয়াতে। ফ্ৰেণ্ডছ ইয়াত বৰ পুৰণা বস্তু দেখিলোঁ। আজি আপোনাৰ প্ৰায় 100-150 বছৰমান আগৰে ম'হৰ শিং এটা দেখিলোঁ ইয়াত। এয়া আগৰ ৰজাদিনৰ ম'হৰ শিং এইটো। ইয়াত মহ মাৰিছিলে, এতিয়া মহ কমি হৈ গ'ল কাৰণে এতিয়া মানে গাহৰি চলে, মহ নচলে। এতিয়া মানে ৰজা দিনত যেতিয়া আগৰ এতিয়া যোনটো ৰজা তাৰ মানে বাপেকৰ সেনেকুৱা দিনৰ আৰু মানে সেইবোৰ সজাই থৈছে আৰু এইটো কৰিছে। এতিয়া যিহেতু মহ কমি গ'ল, এতিয়া গাহৰি ব্ৰইলাৰ লোকেল মুৰ্গী এইবোৰ আছে আৰু। এতিয়া ৰজাঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মন্ত্ৰীঘৰত নাচিব। মন্ত্ৰীঘৰত খবৰ দিছে, আহিলে সোমাই কেনে দেখুৱাম আৰু মন্ত্ৰীঘৰত। এইটো হৈছে মন্ত্ৰীঘৰ। এতিয়া মন্ত্ৰীঘৰত আহি ডেন্স কৰিছে চবেই। এতিয়া মন্ত্ৰীঘৰৰ পৰা আৰু বেলেগলৈ নাযায়। মন্ত্ৰীঘৰৰ পৰা চিধা বাহিৰে ঘৰ যাব সকলোৱে। মন্ত্ৰীঘৰ তাৰপিছত আৰু ঘৰলৈ যাব আৰু। গানটো শুনিছে নাই কেনেকুৱা ধৰণৰ? Friends, good night. কাইলৈ দেখাম। এতিয়া ভাত পানী খাই শুবলৈ এতিয়া বিহু খাবলৈ মানুহবোৰ আহি আছে। গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া মই গৈছোঁ পানী অনা ঠাইলৈ। পাহাৰীয়া মানুহসকলে ক'ৰ পৰা পানী আনে, পানী অনা ঠাইলৈ গৈছোঁ। পানী আনিবলৈ মোৰ মাও গৈছে আৰু ভাই গৈছে। আপোনালোকক অলপ তেনে এইফালে মানে ৰাস্তাটো বহুত ওখ পাব, একদম পাহাৰীয়া, একদম নামি আহিব লাগে। পানী আনিবলৈ বহুত কষ্ট হয়। সেইপিনৰ পৰা নামি আহিলোঁ মই, সেই ওপৰৰ পৰা সেই তাৰ পৰা নামি আহিলোঁ। এতিয়া গৈ এই তাত সেই গছৰ তাত যাম অলপ তেনে। ভাই
গছজোপা চোক না কেনেকুৱা এইজোপা চোক এইফালে আৰু এইফালে নামি যাব লাগিব তললৈ এইফালে পণ্ডিত দুটা বহি আছে এইটো হৈছে পানী অনা জেগাটো এইফালে এতিয়া খৰাং দিন যিহেতু পানী শুকাই গৈছে গোটেই মানে বাৰিষা কালত এইবোৰ পাহাৰৰ ওপৰৰ পৰা পানী আহি থাকে এতিয়া ভুমুক নিচিনাকৈ তলৰ পৰা ওলাই পানী ভৰাই আছে এইপিনে সেইবোৰ পানী ভৰাই মানে মাটিৰ তলৰ পৰা পানী ওলাই ভুমুক নিচিনাকৈ যেতিয়া গৰম দিন থাকে তেতিয়া পাহাৰৰ ওপৰৰ পৰা পানী আহে এতিয়া নাই এইফালেও যায় পানী এইফালে পানী আনা আৰু এইফালে 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 ভাই উৰাত বুকি পানী নিয়ে এনেকৈ মাথাত পানী লৈ যায় উৰাত বুকি কিমান কষ্ট হ'ব ভাবক পানী নিওঁতে এইফালে আমাৰ মায়ে বুকিছে পানী এইফালে আমাৰ বাই ইমান তল একদম ডাউনৰ পৰা এনেকৈ গৈ সেই তালৈ যাব সেই আপত তলৰ পৰা আহিব ওপৰলৈ ইয়াতে আৰু এটা বস্তু দেখিলোঁ এইফালে এই নাও নিচিনা দেখিছে ইয়াত মানে ধান ভাজে ইয়াত জুই জ্বলাই লৈ জুইত শিলটো গৰম কৰে এইখিনি শিলটো গৰম কিনে ইয়াত দিয়ে আৰু লগতে ধানখিনি দি দিয়ে ধানখিনি দি কিনে ধান আৰু শিলে লগতে ভাজে শিল গৰম হৈ থাকে সেইকাৰণে ধানটো পূৰা মানে ভাজা খাই যায় আৰু খৰখৰীয়া হৈ যায় তাৰপিছত আনি কেনে খুন্দনা নিচিনা এটা আছে তাক থুম নে এনেকৈ কিবা বুলি কয় সেইটো দেখাম আপোনালোকক তাৰপিছত ইয়াত ভাজাৰ পিছত সেই তাত দিয়ে তাৰপিছত চাউল ওলায় অলপ সেইটো দেখাইছোঁ তেনে আৰু এইটোতে ধান খুন্দে তাত শিলৰ লগত যেতিয়া ফ্ৰাই কৰি লয় ফ্ৰাই মানে শিলৰ লগত যেতিয়া ভাজি লয় আৰু এইটো থুম বুলি কয় এইপিনে এটা আছে থুম ন এনেকৈ মানে খুন্দে এইটো এতিয়া ধান ভাগে আৰু বাকলি ভাগে ওলাই যায় তাৰপিছত ঝাৰি কিনে চাউলটো উলিয়াই লয় ইমান কষ্ট পাবগৈ ধান উলিয়াবলৈ আৰু আমাৰ তাততো উজুতে মেচিনত দিলে হৈ যায় কিন্তু ইয়াত বহুত কষ্ট কৰিব লাগে তাৰপিছত গাহৰি মাংস পুৰি আছিলে গাহৰি মাংস পুৰি হৈ গ'ল চাকাচাক হৈ গ'ল আৰু এইপিনে শুকুৱাই থৈ দিছে গাহৰি মাংস তেতিয়া মই বাহিৰত আহিলোঁ মামাহঁতৰ ইয়াত ফল এটা দেখিলোঁ হা এইপিনে লাগি আছে এইটো তাৰপিছত এইপিনে ওপৰত লাগি আছে পাৰিলোঁ মই দুটামান পকা এইটো কি কয় ফলটোৰ নাম নেজানো খালি অথনি ৰাতিপুৱা খাইছিলোঁ খাবলৈ বেলেগ মজা লাগে আৰু এটা খাটা জাতিলাও এটা দেখিলোঁ বহুত কম নিচিনা জাতিলাও হয় বোলে এইপিনে মই তলত দোকান দুটা পালোঁ এইটো জাতিলাও হ'ব কেনেকুৱা জাতিলাও এইটো আৰু এইটো ফ্ৰুট হয় খোৱা ফল হয় কিবা এইটো খাই চাব লাগিব কেনেকুৱা লাগে আকৌ এবাৰ ফোন খাইছিলোঁ ভালেই লাগিছিলে আৰু লাহেকৈ পাৰিম আৰু এটা দুটা এতিয়া ফলটো কাটি চাওঁ কেনেকুৱা লাগে খাই तो भाई क्या नाम है तुम्हारा इधर देखो तुम जो पहन रहे हो इसको क्या बोलते हैं इसको और इसको क्या बोलते हैं और इसको क्या बोलते हैं
कोट बोलते हैं। अब कहाँ जाओगे तुम? किंगकांग घूमने जाओगे? हम भी जाएंगे, तेरे साथ होगा? हाँ होगा। তো এইফালে থাকিলে কি ধুনীয়াকৈ নিজৰ ইতিহাস কৰি যাম যেতিয়া ফুৰিব যাব লাগে তেতিয়া। তো আগলৈ ভিডিঅ' চাই মই ফুৰিবলৈ যাম এতিয়া আগলৈ। আগৰ জেঠাইজনী ঘৰত যাম এতিয়া। অলপ আগত আছে ইয়াৰ পৰা ওপৰলৈ যাব লাগিব। এতিয়া আহি পাই গ'লো সেই দৈদাম জেনেৰেল স্কুল। এইফালে দৈদাম জেনেৰেল স্কুল এইখন। দৈদাম বস্তিৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ ইয়াতে পঢ়ি ক্লাছ 5 মানলৈকে আছে নেকি। ক্লাছ 5 মানলৈকে হ'ব লাগে। বহুত পুৰণা স্কুল হয় এখন। দৰ্জা খিৰিকী অলপ নাই আৰু। তো নহয় হেৰি আৰু এটা কথা নহয়, আপোনালোকে যে ভিডিঅ'বোৰ চাই মানে কি ইমান কষ্ট ভিডিঅ' বনাওঁ। ছাবস্ক্ৰাইবটো কেনেকৈ কৰি নিদিয়ে ন? ছাবস্ক্ৰাইবটো কৰি দিব হা। এই ৰঙাকৈ যে থাকে টিপি দিব আৰু এনেকৈ থাকে এনেকৈ টিপি দিব আৰু টিলিঙা থাকে টিলিঙা টিপি দিব। বাছ গম পাম যে ভিডিঅ'টো অলপ ভাল হৈছে। আৰু কমেণ্ট কৰিব ভাল হৈছে বেয়া হৈছে, তেতিয়া অলপ মানে ওপৰলৈ বাঢ়ি যাবলৈ উৎসাহ বোলা বস্তুটো পাম আৰু মই এই বেছি নকওঁ হ'ব দেই। कैसे दिया आपको है नहीं दिया अच्छा নমস্কাৰ বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে থৈছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেইটোহে বৰ বেয়া পাওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব নকৰে। আৰু কমেণ্ট কৰিব ভাল লাগিলে বেয়া লাগিলে, আৰু তেতিয়াহে উৎসাহ বিলাক পাম আৰু। টাটা বাই বাই চি ইউ। গুড নাইট বুলি নকওঁ, গুড নাইট হোৱা নাই এতিয়ালৈকে। গুড আফটাৰনুন হৈ আছে পাই ন? আফটাৰনুন হৈ আছে, গুড আফটাৰনুন দিয়ক, বাই বাই। হ'ব পিছৰ ভিডিঅ'ত লগ পাম আকৌ দেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।